হরে কৃষ্ণ। আমি এই পৃথিবীত বহুত পণ্ডিত জ্ঞানী ব্যক্তি দেখিছোঁ, কিন্তু তাৰে বেছিভাগ জড়জাগতিক জ্ঞানৰ পণ্ডিত বা জ্ঞানী। শ্ৰীকৃষ্ণই ভগৱত গীতাত কৈছে, কোনোবা যদি যথাৰ্থ পণ্ডিত হয়, পূৰ্ণ জ্ঞান লাভ কৰি থাকে, তেনেহ'লে তেওঁ সকলোৰে প্ৰতি দৃষ্টিসম্পন্ন হ'ব। কাৰণ পণ্ডিতসকলৰ দৃষ্টি কেৱল দেহ বা শৰীৰটোতে সীমাবদ্ধ নাথাকে। তেওঁ দেহৰ ঊৰ্ধত আত্মাক দৰ্শন কৰে। তেনে ব্যক্তি এজন ব্ৰাহ্মণক আত্মাৰূপত দৰ্শন কৰে আৰু এটা কুকুৰ তাকো আত্মাৰূপত দৰ্শন কৰে। উচ্চ বৰ্ণৰ ব্ৰাহ্মণকে ধৰি চণ্ডাল পৰ্যন্ত মানৱ সমাজত বহুতো শ্ৰেণী বিভাজন আছে, কিন্তু কোনোবা যদি যথাৰ্থ পণ্ডিত হয়, তেওঁ সকলোকে, প্ৰতিটো জীৱকে দৃষ্টিত দেখে। সেইটোৱে হৈছে যথাৰ্থ জ্ঞান। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।